হেল্ল' এভৰিৱান, মই ডিম্পলে আপোনালোকক মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ পিকনিক। এয়া পিকনিকলৈ আমি পূৰা যাবলৈ ৰেডি হৈ আছোঁ। গাড়ী অহা নাই, সেইকাৰণে ভাবিলোঁ চাহ একাপকে খাই লওঁ। এয়া চাহ তাহ খাই আমি এয়া বাহিৰতে ৰৈ আছোঁ গাড়ী লৈ। গাড়ী আহি পালেহি। গাড়ী আহি পোৱাত আমি এয়া গাড়ীত উঠিলোঁ আৰু এনেকৈয়ে সকলোকে উঠাই আহি আছে। আমাৰ পিছতে আকৌ বেলেগ আছিলে, তেওঁলোককো উঠাই ল'লে। উঠি মেলি এতিয়া আৰু বেলেগ মানুহ উঠিবলৈ নাই। আমি এতিয়া ডাইৰেক্ট যাম পিকনিকৰ জেগালৈ। এয়া চবকে কৈছোঁ বোলো ভিডিঅ' কৰিছোঁ, হাই কৈ দে। এয়া এনেদৰেই আৰু ফূৰ্তি কৰি আহি আছোঁ আৰু। এয়া আহি থাকোঁতে আমাৰ পোৱালি টোপনি গ'ল, কাৰণ ৰাতিপুৱা সোনকালে উঠিছিলে ন, আৰু পিকনিক বুলি যে কিমান ফূৰ্তি, তাহাঁতৰ টোপনিয়ে নাই। আহি আমি এয়া পিকনিকৰ জেগাত পালোঁহি। এয়া পূৰা খানা বনাবৰ কাৰণে গাঁত খান্দি আছে, আৰু ৰাতিপুৱা এয়া ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি আছে। এতিয়া সকলোৱে মিলি আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'লোঁ। কৰি লোৱাৰ পিছত এয়া আমাৰ পূৰা এফালে এগৰাকীয়ে পিঁয়াজ গুচাই আছে আৰু হাজবেণ্ডে পূৰা পিঁয়াজ কাটি আছে। আমাৰ এওঁলোকে এয়া পূৰা খানা বনোৱাত ব্যস্ত, মাছ মাংস বনোৱাত ব্যস্ত, আৰু পোৱালীকেইটাই যে কিমান ফূৰ্তি পাইছে, অকল খেলাত ব্যস্ত। মই আকৌ এয়া ভাবিলোঁ কমলা লৈ আহিছিলোঁ, কমলাকে কাটি লওঁ। কমলা কাটি পেলাই সকলোকে দিওঁ, আৰু এয়া কমলা কাটি মেলি ল'লোঁ। লৈ পেলাই সেয়া সকলোকে বিলাই দিলোঁ। আৰু কমলা খাই বৈ অকণমান ওচৰলৈকে ওলাই আহিলোঁ, কাৰণ ভাবিলোঁ ফটো কেইখনমানকৈ মাৰোঁগৈ, আৰু ইহঁতকো অকণমান ওচৰতে কিবাকিবি দেখাই আনোগৈ। সেই বুলিয়ে উলিয়াই লৈ আহিলোঁ। আহি পিনি দেখিলোঁ ভাত পূৰা ৰেডি হৈ আছে, আৰু ভাবিলে সৰু ল'ৰা ছোৱালীখিনিক প্ৰথমতে খুৱাই লওঁ। সেইকাৰণে মাকবিলাক চব বহি ল'লে ল'ৰা ছোৱালীবিলাক ভাত খুৱাবৰ কাৰণে। আমাৰো এজনকো সেয়া বহুৱাই লৈছোঁ ভাত খুৱাবৰ কাৰণে। সৰুখিনি খাই উঠাৰ পাছতে আমি ডাঙৰখিনিও বহিলোঁ। একেলগে চব খাব নোৱাৰোঁ কাৰণে দুবাৰত খোৱা হ'ল, আৰু খাই বৈ আজৰি হৈ এয়া আমাৰ বাচন চাচন সামৰা হ'ল, আৰু জেগাটো চাফ চিকুণ কৰিলোঁ। কৰি পিনি আমি এতিয়া যাবলৈ ওলালোৱে, কাৰণ বেছি দেৰি হ'লে সৰু ল'ৰা ছোৱালীবোৰ লগত লৈ আহিছোঁ, সিহঁতি ঠাণ্ডাও পাব। সেইকাৰণে আমি ভাবিলোঁ সোনকালে ওলাই দিওঁ। আৰু এয়া আমি সকলোৱে মিলি অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ, ফটো চটো মাৰিলোঁ, আৰু এতিয়া আমি এয়া যাবলৈ ওলালোঁ। আৰু এয়া আমি আহি সকলো বাছত বহিলোঁহি, আৰু আমাৰ ল'ৰা একদম পূৰা ভাগৰত টোপনি গ'ল। আহোঁতেও সেয়া টোপনি, যাওঁতেও টোপনি। এতিয়া আমি আহি ঘৰ পালোঁহি। ঘৰ পাই পেলাই ফ্ৰেছ হৈ এতিয়া ভাবিলোঁ অকণমান জিৰণি লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম। বাই বাই।